আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতু। আজি আমি আরবি ব্যাকরণ কোর্সৰ প্ৰথমটো অধ্যায় আৰম্ভ কৰিম ইনশাআল্লাহ তাআলা, য'ত আমি আৰবী বৰ্ণমালা আলিফ বা তা ইত্যাদি শিকিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ বাবে মই 9ৰ কিতাপ আৰবী অধ্যয়নক অনুসৰণ কৰিম। লগতে এই কোৰ্সটোত সম্পূৰ্ণভাৱে এই কিতাপখনক ষ্টেপ বাই ষ্টেপ বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ লগত আৰবী লিখাৰ নিয়মাৱলী আৰু বিশেষ বৈশিষ্ট্যবোৰ আলোচনা কৰিম ইনশাআল্লাহ তাআলা। নৱম শ্ৰেণীৰ আৰবী অধ্যয়ন, এইটো হৈছে নৱম শ্ৰেণীৰ আৰবী অধ্যয়নৰ প্ৰথমটো পাঠ। চাওক, ইয়াত লিখা আছে আদ-দাৰছুল আউৱাল, মানে প্ৰথম পাঠ। আৰবী ভাষাৰ সৰ্বমুঠ 28টি আখৰ আছে আৰু এই গোটেইকেইটাকে একেলগে হুৰুফে তাহাজ্জি বা হুৰুফুল হিজাই বুলি কোৱা হয়। আৰবী বৰ্ণমালাৰ প্ৰথমটো আখৰ হৈছে আলিফ, বা, তা, সা, জিম, হা, খ, দাল, জাল, রা, জা, সিন, শিন, সদ, ضاد, ত, জ, আইন, গইন, ফা, কফ, কাফ, লাম, মিম, নুন, হা, ওয়াও, ইয়া। আপোনালোকে হয়তো লক্ষ্য কৰি আছে যে ইয়াত আলিফৰ লগত হামজা একেলগে কিয় লিখা হ'ল। ইয়াৰ বিষয়ে ওফালে হালধীয়া বস্তুত লিখা হৈছে যে জানিবলগীয়া আৰবী বৰ্ণমালাৰ আলিফ এনে এটি আখৰ যেতিয়া ই হৰকত অৰ্থাৎ স্বৰচিহ্ন বিহীনভাৱে থাকে তাক আলিফ বুলি কোৱা হয়, আৰু হৰকত স্বৰচিহ্ন যুক্ত হ'লে তাক হামজা বুলি কোৱা হয়। অৰ্থাৎ ইয়াত মানে এইটোৱে বুজাইছে যেতিয়া আলিফৰ ওপৰত কোনো হৰকত নাথাকিব, অৰ্থাৎ জবৰ, জেৰ, পেশ এইবিলাক যদি আলিফৰ ওপৰত নাথাকে তেনেহ'লে তাক আলিফ বুলি কোৱা হয়। আৰু যদি আলিফৰ ওপৰত হৰকত থাকে, অৰ্থাৎ জবৰ, জেৰ, পেশ ইত্যাদি থাকে, তেনেহ'লে সেই আলিফক হামজা বুলি কোৱা হয়, যেনেকৈ আপোনালোকে স্ক্ৰীণত দেখি আছে। ইয়াৰে পিছত কোৱা হৈছে যে আনহাতে হামজা এনে এটি আখৰ ই প্ৰায়ে আলিফৰ ওপৰত বা তলত ৱাও আৰু ইয়াৰ ওপৰত যুক্ত হৈ ব্যৱহাৰ হয়। ইয়াৰ বিভিন্ন ৰূপবোৰ অনুশীলনীত তালিকা আকাৰে দেখুওৱা হৈছে। ওপৰততো আলিফৰ কথা ক'লে, এতিয়া কোৱা হয় হামজাৰ কথা। হামজা এনে এটি আখৰ যিটো আলিফ, ৱাও আৰু ইয়াৰ লগত যুক্ত কৰি লিখা হয়। আলিফৰ ওপৰতো লিখা হয় আৰু তলতো লিখা হয়, কিন্তু ৱাও আৰু ইয়াৰ একমাত্ৰ ওপৰত লিখা হয়, তলত লিখা নহয়, যেনেকুৱা আপুনি স্ক্ৰীণত দেখি আছে। পিছত কোৱা হৈছে মন কৰিবলগীয়া যে কিছুমানে লাম আলিফকো বৰ্ণমালাত তালিকাভুক্ত কৰা দেখা যায়। আচলতে লাম আলিফ হ'ল লাম আৰু আলিফৰ যুক্ত ৰূপ। আপোনালোকে চাওক, যিসকলে সৰুতে কায়দা পঢ়িছিলে তেওঁলোকে হয়তো নিশ্চয় লক্ষ্য কৰিছে এইখন তালিকাত লাম আলিফ আছিলে, কিন্তু এই আলিফবাখনত লাম আলিফ শব্দটো ক'তোৱে নাই। এই আলিফবাখনত সম্পূৰ্ণভাৱে লাম আলিফটো বাদ দিয়া হৈছে। তাৰ কাৰণটো ইয়াত লিখকে বৰ্ণনা কৰিছে যে লাম আলিফ আচলতে লাম আৰু আলিফৰ এটা সমষ্টি মাথো, কোনো বেলেগ শব্দ নহয়। সেয়েহে লিখকে ইয়াত লাম আলিফটো লিখা নাই। আজি আমি শিকিলোঁ আৰবী বৰ্ণমালা, আৰু পৰৱৰ্তী পাঠত আমি ইনশাআল্লাহ তাআলা আৰবী বৰ্ণমালাবোৰ ক্ৰম অনুসৰি লিখা শিকিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰক। জাজাকুমুল্লাহু খাইৰান জাজা ফিদ দুনিয়া ওয়াল আখিৰাহ।